friends, welcome to my channel. ভাৰতৰ বিষয়ে আপোনালোকে বহু কথাই জানে, কিন্তু আপোনালোকে জানেনে ভাৰত শব্দটো ক'ৰ পৰা আহিছিল? শ্যাম্পু, প্লাষ্টিক সাৰ্জাৰী ক'ত আৱিষ্কাৰ হৈছিল আৰু পৃথিৱীৰ প্ৰথমখন বিশ্ববিদ্যালয় ক'ত আছে? এই আচৰিত কথাসমূহৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। 10 কোটি বছৰ আগতে ভাৰত এটা দ্বীপ আছিল। ইণ্ডিয়া শব্দটো ইণ্ডাছ শব্দৰ পৰা আহিছে। সিন্ধুঘাটি সভ্যতা পৃথিৱীৰ সকলোতকৈ পুৰণি সভ্যতা, সেইবাবে ভাৰতক পৃথিৱীৰ সকলোতকৈ পুৰণি আৰু উন্নত দেশ বুলি কোৱা হয়। চীন, আমেৰিকাৰ পিছত ভাৰতত তৃতীয় বৃহৎ সক্ৰিয় সেনাবাহিনী আছে আৰু ভাৰতত সকলোতকৈ বেছি ইংৰাজী ভাষা কোৱা হয়। পৃথিৱীৰ সকলোতকৈ বেছি ভাৰততে গাখীৰ উৎপাদন হয়। ৰোলাৰ, শ্যাম্পু, প্লাষ্টিক সাৰ্জাৰী ভাৰততে আৱিষ্কাৰ হৈছিল। গণিতৰ অংশ, শূন্য, পাইৰ মান আৰু ত্ৰিকোণমিতি বীজগণিত ভাৰততে আৱিষ্কাৰ হৈছিল। বিশ্বৰ সকলোতকৈ বেছি ভাৰতত ডাকঘৰ পোৱা যায়। বাৰাণসী, যিখনক আমি বানাৰস বুলি কওঁ, তাত ভগৱান বুদ্ধই 500 BC-ত আহিছিল আৰু এতিয়া বানাৰসক বিশ্বৰ সকলোতকৈ পুৰণি চহৰ বুলি কোৱা হয়। শিখ ধৰ্মৰ উদ্ভৱ পঞ্জাৱৰ অমৃতসৰ চহৰত হৈছিল আৰু ইয়াত থকা প্ৰসিদ্ধ স্বৰ্ণ মন্দিৰ 1577 চনত স্থাপন হৈছিল। চন্দ্ৰত পানী থকা বুলি প্ৰথমতে ভাৰতে কৈছিল। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।